নমস্কাৰ আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল বিথি বিকাশ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটি নতুন ৰেচিপিৰ সৈতে আজি আমি বনাম পনীৰ বিৰিয়ানী। পনীৰ বিৰিয়ানী বনাবলৈ আমি প্ৰথমতে ঘৰৰ মানুহৰ সংখ্যাৰ জোখমতে চাউল লৈ লওঁ। মই বাসমতী চাউলৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ পচন্দমতে চাউল ব্যৱহাৰ কৰিব পাৰে। এনেকৈ প্ৰথমতে চাউল লৈ আমি চাউলখিনি ভালদৰে ধুই ল'ম, যাতে এই পানীত ওলাই থকা বগা পাউডাৰটো ধুনীয়াকৈ নোহোৱা হৈ যায়। চাউলখিনি এনেকৈ পানীত ভালকৈ ধুই লোৱাৰ পাছত আকৌ চাফা পানীৰে সৈতে আমি আধা ঘণ্টা সময় তিয়াই থওঁ। এনেদৰে মই আধা ঘণ্টা সময় তিয়াই লৈছোঁ। এতিয়া দেখিছে অলপমান পনীৰ লৈছোঁ বাটিত আৰু কেৰাহী বহাই দিছোঁ গেছত। এতিয়া কেৰাহীত তেল দিম। তেল বহাই দিয়াৰ পাছত তেলখিনি অকণ গৰম হ'বলৈ দিম। তাৰপাছতে পনীৰখিনি তেলখিনি দি দিম আৰু ভাজি থাকিম। অলপমান ৰঙচুৱা হোৱালৈকে আমি পনীৰখিনি ভাজিম। লাহে লাহে মাজে মাজে অলপ লৰাই দিম আৰু লগতে সেইখিনি তেলতে আমি অলপমান কাজু ভাজি ল'ম। কাজুখিনিও সামান্য ৰঙচুৱা হোৱালৈ আমি ভাজিম। ভাজি পেলাই পনীৰখিনিৰ লগতে কাঢ়ি পেলাই নমাই থ'ম। এয়া কাজু আৰু পনীৰ ভাজা হৈ গৈছে আৰু একেলগে মই থৈ দিছোঁ। এতিয়া অলপমান বেলেগ এটা ডেক্সিত গৰম পানী বহাই ল'ম। গৰম পানীখিনি বহাই লৈ গৰম পানীখিনি অলপ উতলাৰ পাছত তাতে অলপমান ইলাচি, দালচেনি, জিৰা আৰু তেজপাত দি পেলাই দি লৈ পানীখিনি অলপমান উতলাম। অলপমান 3-4 মিনিটমান উতলাম। পানীখিনি এনেকৈ অলপমান লৰাই দিম। এনেকৈ এই পানীটো প্ৰস্তুত কৰি ল'লে মছলাৰ যিটো গোন্ধ, সেই মছলাৰ গোন্ধটো পানীত সম্পূৰ্ণকৈ আহি যায়। এতিয়া দেখিছে সামগ্ৰীখিনি লৈ লৈছোঁ: নহৰু পেষ্ট, পনীৰ, কাজু, পিঁয়াজ আৰু গ্ৰীণ মটৰটো। আৰু প্ৰেছাৰ কুকাৰত তেল বহাই দিছোঁ। মই প্ৰেছাৰ কুকাৰ লৈছোঁ যিহেতু মোৰ চাউল বেছি। আপোনালোকে চাউল কম হ'লে কেৰাহীটো বনাব পাৰে, এনেকৈ চেম ৰেচিপি। এতিয়া তেলটো গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছতেই তেজপাত, ইলাচি আৰু এটা লং আৰু দালচেনি 2টামান দি দিছোঁ আৰু এনেকৈ লৰাই দিছোঁ। লৰাই দিয়াৰ পাছতেই পিঁয়াজখিনি দি দিছোঁ তেলত আৰু পিঁয়াজখিনি দি পেলাই আৰু অলপমান সময় আমি লাহে লাহে লৰাই থাকিম। আৰু লাহে লাহে অলপমান সময় লৰোৱাৰ পাছতে আকৌ নহৰু পেষ্টখিনি দি দিম। এই নহৰু পেষ্টখিনি দি দিছোঁ আৰু এতিয়া লাহে লাহে লৰাই আছোঁ। এতিয়া আমি ইয়াতে অকণমান হালধি আৰু তাৰ লগতে অলপমান জিৰা গুড়া আৰু ৰেড চিলি মিৰ্চটো অলপমান দি দিছোঁ, যাতে অকণ জ্বলা ভাৱটো আহে। আৰু ইয়াৰ লগে লগে অলপমান সময় লৰাই পেলাই ভালকৈ মিক্স কৰি আমি গ্ৰীণ মটৰখিনি দি দিছোঁ। এতিয়া গোটেই মছলাখিনি আমি ভালকৈ লৰাই মিক্স কৰি ল'ম 1 মিনিট সময়মান। এতিয়া আমি উতলাই গৰম কৰি থোৱা মছলাৰ পানীখিনি চেকি ল'ম ভালদৰে, যাতে ইলাচিখিনি ইয়াত আঁতৰি যায়। এতিয়া আমি ভাজি থকা মছলাখিনিত চাউলখিনি টুকি দি দিম আৰু দি দিয়াৰ পাছত লাহে লাহে আমি মছলাখিনিৰ লগত চাউলখিনি মিক্স কৰিম। মোৰ মোবাইল ধৰা মানুহ নাই, গতিকে মই আপোনালোকক মিক্স কৰাটো এখন হাতেৰে দেখাব লগা হৈছে। আপোনালোকে 2খন হাতেৰে ভালদৰে মিক্স কৰিব, যাতে গোটেই মছলাটো চাউলখিনিত সোমাই যায়। আমি ভালকৈ মছলাটো মিক্স কৰাৰ পাছত আমি যিটো পানী চাকি থৈছিলোঁ সেই পানীটো চাউলত দি দিম আৰু চাউলৰ জোখমতে পানীটো দি তাৰ লগত গোটেইখিনি মিক্স কৰি ল'ম। মোৰ কেমেৰা ধৰি দিয়া মানুহৰ অভাৱ, গতিকে মোৰ ঢাকাটো দেখুওৱা নহ'ল। ইয়াৰ পাছত ঢাকাৰ পাছত যেতিয়া বিৰিয়ানীখিনি এনেকুৱা পৰ্যন্ত হ'ব দেখাত, পানীটো শুহি ল'ব, তেতিয়া আমি পনীৰ আৰু কাজুখিনি এনেদৰে দি দিম। দিয়াৰ পাছত আকৌ আমি ঢাকনা মাৰি দিম। মই চিটি মাৰা নাই প্ৰেছাৰত, কাৰণ মই চাউলখিনি তিয়াই থৈছিলোঁ। এনেকৈ ঢাকাৰ 15-20 মিনিট পাছত আপোনালোকে চাব, আপোনালোকে প্ৰস্তুত কৰি থকা পনীৰ বিৰিয়ানী একদম তৈয়াৰ হৈ গৈছে। আৰু এনেকৈ প্লেটিং কৰি আপোনালোকে যিহৰ লগতে মন যায় খাব পাৰে। সাধাৰণতে বিৰিয়ানী ৰাইতাৰ লগতে খোৱা দেখা যায়, গতিকে আপোনালোকে যাৰ লগতে মন যায় তাৰ লগতে বনাই খাব পাৰে। আৰু
আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ঘৰত বনাই নিজে প্ৰস্তুত কৰি এবাৰ খাব আৰু কমেণ্টত গৈ মোক জনাব কেনেকুৱা পালে। ধন্যবাদ।